ৱগন পুত্ৰ জয়ন্ত কুমাৰ আজি কিয় মোৰ হৃদয় কঁপিব লাগিছে কোনোবাই যেন মোক কয় কাণে কাণে খবৰধান দেৱৰাজ ভয়ংকৰ বিপদে তোৰ চাপিছে এনে বিপদৰ সময়ত মই কলৈ যাওঁ দেৱগন আৰু কোনে আহি মোক এই বিপদৰ সময়ত উদ্ধাৰ কৰিব জানো মই তোমালোকৰ বিক্ৰমৰ কথা তথাপিও মোৰ মনত সন্দেহ শিৱৰ বৰত বলীয়া নোজানকে আক্ৰমণৰ হেতু আহিব পাৰে স্বৰ্গ ৰাজ্য যদিহে আহে উজানক স্বৰ্গ ৰাজ্য আক্ৰমণৰ হেতু কেনেদৰে ৰক্ষা কৰিব পাৰিম মোৰ এই অন্ন চিন্তা নকৰিব থাকোতে অভৰমণ্ডলী থাকোতে আপোনাৰ পুত্ৰ জয়ন্ত কুমাৰ অকামৰে চিন্তা নকৰিব লিখা চিন্তা দেৱৰাজ দেৱতাৰ কপালত যি লিখা আছে তাক কোনে কৰিব কোনজন কতবাৰ চেষ্টা কৰিলো দৈত্যকুল বিলাসীবৰ হেতু তথাপিতো শেষ নহয় সেই দেৱৰাজ এই মাত্ৰ সকলো দেৱতাৰ অধিষ্ঠ ঠিক কৈছা এই দেৱতাৰ অধিষ্ঠ দেৱতাৰ ওপৰত বিধাতাৰ বিদ্যুৎ অমৰত্ব পৰিণাম দেৱতাই বিধাতাৰ ওচৰত এনে কি দুখ কৰিল যে বাৰে বাৰে অকমান সহ্য কৰিব লগা হয় অমৃত প্ৰাণ কৰাৰ বাবে দেৱতাৰ আজি এনে অৱস্থা অমৃত প্ৰাণ দেৱতাইতো বিধাতাৰ সকলো অমৃত আত্মসাৎ কৰিব খোজা নাছিল মোৰ বোধে এই চক্ৰান্ত মহাচক্ৰান্ত দেৱৰাজ বুজিছো ই চক্ৰান্ত মহাচক্ৰান্ত অমৃত প্ৰাণ কৰি অমৰ হৈও দেৱতাৰ মনত সুখ নাই পাইছো কেৱল দুখ শান্তিৰ পৰিৱৰ্তে অশান্তি
যদি দেৱতা অমৰত্ব নহলহেঁতেন তেনে বাৰে বাৰে অপমান সহ্য কৰিব লগা নহলহেঁতেন দেৱতা অনাথক নহয় কাৰ্তি অন্তৰৰ দুখ প্ৰকাশ কৰি অকণমান শান্তি